তিনি আজি বৰপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু দিৱস। এই দিৱসটো আচলতে আজি বড়ো জনগোষ্ঠীৰ কাৰণে, অসমৰ কাৰণে, আনকি গোটেই ভাৰতৰ কাৰণে এটা গৌৰৱৰ দিন বুলি আমি অনুভৱ কৰিছোঁ। তেখেতৰ স্বৰ্গীয় আজি ৩৫ বছৰৰ মূৰত তেখেতক সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি দিয়া হ'ল। আৰু বিশেষকৈ অল বড়ো চিনছ ইউনিয়নৰ যিটো অহৰহ প্ৰচেষ্টা, অসম চৰকাৰৰ যি বদান্যতা আৰু ভাৰত চৰকাৰৰ যি সহানুভূতি বড়ো জনগোষ্ঠীৰ প্ৰতি, গোটেইখিনিৰ প্ৰক্ৰিয়াত আজি বৰপা উপেন্দ্ৰ ব্ৰহ্মক সন্মানাৰ্থে দিল্লীত তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল আৰু কৈলাশ কলনীত এটা পথ তেখেতৰ নামত নামকৰণ কৰা হ'ল। আৰু ইয়াৰ জৰিয়তে তেখেতক সন্মান জনাই তেখেতৰ নাম যুগমীয়া কৰা এটা প্ৰচেষ্টা ভাৰত চৰকাৰে ল'লে। তাৰ কাৰণে আমি বড়ো জনগোষ্ঠীৰ তৰফৰ পৰা ভাৰতৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আমি স্বৰ্গীয় বৰপা উপেন্দ্ৰনাথ ব্ৰহ্মক সদায় সন্মান জনাব লাগিব। তেখেতৰ আমি সদায় পূজা কৰিব লাগিব, কাৰণ তেখেত 1987 চনত যি সুকীয়া ৰাজ্য বড়োলেণ্ডৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল, যদিও তেখেতৰ জীৱনকালত ফল দেখা পাব নাপালে, তথাপি তেখেতৰ যিখিনি পৰিস্থিতিখিনি, তেখেতৰ যিখিনি ত্যাগ স্বীকাৰ, সেয়ে পৰৱৰ্তী সময়খিনিত বড়ো জনগোষ্ঠী আগুৱাই যাবৰ কাৰণে এটা ব্যৱস্থাখিনি দিছে। বিশেষকৈ 1993 চনত BSC চুক্তি হৈছিল। BSC চুক্তি যদিও আমাৰ নেতাসকলে সন্তুষ্ট নহৈ আকৌ প্ৰত্যাখ্যান কৰিছিল, তাৰপিছত আন্দোলন আৰম্ভ কৰিছিল। আকৌ সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত 2003 চনত এটা চুক্তি হৈছিল, BTC চুক্তি। আৰু চুক্তি ভাৰতীয় সংবিধানৰ 6ম অনুচ্ছেদত চুক্তি কৰা হৈছিল। আৰু তাৰ জৰিয়তে অন্ততঃ বড়ো জনগোষ্ঠীয়ে এটা তেখেতসকলে সাংবিধানিক যিটো অধিকাৰ বিচাৰিছে, সেইখিনিৰ অন্ততঃ 100% নাপালেও আমি প্ৰায় 70% আদায় কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত তথাপি তাৰ কিছু আমাৰ যি আকাংক্ষা, আমাৰ যি ইচ্ছা, সেইখিনি পূৰণ হোৱাৰ বাকী থকা অনুভৱ কৰি আকৌ অল বড়ো চিনছ ইউনিয়ন আৰু NDP লগ লাগি আন্দোলন আৰম্ভ কৰিছে। আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত 2020 চনত এটা চুক্তি হ'ল। যি চুক্তিৰ জৰিয়তে অন্ততঃ আমি BTCৰ এৰিয়া এক্সটেনশ্যনৰ বিষয়টো লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এটা পূৰ্ণাংগ পৰ্যায়ৰ অধিকাৰ পাবৰ কাৰণে কেইটামান ডিপাৰ্টমেণ্ট আমাক প্ৰয়োজন আছিল, সেইখিনি এই চুক্তিৰ জৰিয়তে দিয়া হ'ল। আৰু এই চুক্তিৰ জৰিয়তে আমি বড়ো জনগোষ্ঠীৰ যি আকাংক্ষা, তাৰ অন্ততঃ 90% আমি পাবলৈ সক্ষম হ'লোঁ। বিশেষকৈ এই সকলোবোৰ সম্ভৱ হ'ল তেখেতৰ ছেক্ৰিফাইচৰ কাৰণে। তেখেতে যি নীতি আদৰ্শ লৈ বড়ো জনগোষ্ঠীক অনুপ্ৰেৰণা যোগাইছিল, তাৰ ওপৰত ভিত্তি কৰি অল বড়ো চিনছ ইউনিয়নে বড়ো জনগোষ্ঠী আগুৱাই নিবৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত, সামাজিক সংস্কৰণৰ ক্ষেত্ৰত আৰু বিভিন্ন দিশত আগুৱাই যাবৰ কাৰণে যিখিনি অনুপ্ৰেৰণা তেখেতে দি গৈছিল, তাৰ ওপৰত ভিত্তি কৰি আমি কাম কৰি আছোঁ। বড়ো জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে ইয়াক তেখেতৰ সপোন বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে যিখিনি কাম কৰিছিল, যি প্ৰচেষ্টা চলে, তাৰ পৰিপ্ৰেক্ষিতত আজি বড়ো জনগোষ্ঠীয়ে এইখিনি পৰ্যায় পাবলৈ সক্ষম হৈছে। সেইকাৰণে আমি বৰপাক সদায় পূজা কৰিব লাগিব। বড়ো জনগোষ্ঠীয়ে আমাৰ যিসকল নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ য়ং জেনেৰেশ্যন আছে, তেখেতসকলে সদায় তেখেতৰ আদৰ্শৰ ওপৰত প্ৰেৰণা লাভ কৰি জনগোষ্ঠীটোৰ কাৰণে কাম কৰে, সেইটোকে কামনা কৰিছোঁ।